প্ৰথমে এটা কথা কওঁ, মাংস কালাৰটো মানে নাচাব। কালাৰটো মেইন নহয় বাৰু, মেইন সোৱাদটোহে আৰু বিশেষকৈ মই মাংস বনালে মানে পেকেট মছলা একোৱে ইউজ নকৰোঁ। আৰু কেৰাহীখন মানে বেয়া বুলি নক'ব, লেতেৰা বুলি। কেৰাহীখন পুৰণি হৈছে যিহেতু, সেইকাৰণে এনেকুৱা হৈ গৈছে। সেইদিনাখন মই ব্ৰইলাৰ মাংস বনাইছিলোঁ। তাৰপাছত ভাবিলোঁ আৰু ৰেচিপিটোকে ৰাখোঁ। তাৰপিছত মাজে মাজে অকণমান ভিডিঅ' কৰি ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। প্ৰথমে কেৰাহীখন ধুনীয়াকৈ গৰম কৰি তাতে মিঠাতেল দিলোঁ। তাৰপিছত এখিলা তেজপাত দি মাংসখিনি টুকি ৰাখিছিলোঁ মই ধুই পেলাই। নিমখ হালধি একো দিয়া নাই, অকল মাংসখিনি এবাৰ তেলত লৰাই তাতে পিঁয়াজ দি দিলোঁ। মছলাখিনি মানে লাহেকৈ ইউজ কৰিম। কেতিয়াবা এনেকৈ বনাই খায়ো ভাল লাগে। আৰু মছলাৰ ভিতৰত মই ব্যৱহাৰ কৰিছিলোঁ আদা, নহৰু। প্ৰথমতে কৈছোঁ, মই কোনো ধৰণৰ পেকেট মছলা ব্যৱহাৰ কৰা নাই, মানে কৰা নহয়েই আমাৰ ঘৰত পেকেট মছলা ব্যৱহাৰ। খুব কম কৰা হয়। কেতিয়াবা অকণমান ৰেড চিলিটো ব্যৱহাৰ কৰা হয়, তাকো মানুহজনে বনালেহে আৰু শুকান জলকীয়াটো পিচি পেলাই দিয়া হয়, কিন্তু মানে মই আজি দিয়া নাছিলোঁ। ছোৱালীৰ কাৰণেও একেলগে কৰিছিলোঁ। তাইও যিহেতু মাংস সৰু ল'ৰা ছোৱালী খাই ভাল পায়, অকণমান এপাই খুৱাই দিম আৰু তাইক। নামালে কেঁচা জলকীয়া ওপৰত পিছত দি দিম। তাৰপিছত তাইলৈ অকণমান আঁতৰাই থৈ জলকীয়াকেইটা ভাঙি দিলে আৰু অকণমান জ্বলা ভাৱটো আহিব, হৈ যাব আৰু। তাৰপিছত ধুনীয়াকৈ অলপ টাইম মাংসখিনি এনেকৈ তেল বিৰিঙি অহালৈকে ভাজি ল'লোঁ। তাৰপিছতে মছলাখিনি দি দিলোঁ, আদা, নহৰু, জিৰা, জালুক যিখিনি মই পেষ্ট বনাই ৰাখিছিলোঁ। প্ৰায় 2-2.5 চামুচমান দিছোঁ। বহুত বেছি দিলেও মানে মাংস যিহেতু কম, বেছি হৈ যায়। আৰু মছলাখিনি দি ধুনীয়াকৈ অলপ টাইম ঢাকি ভাজি ল'ব লাগিব। গেছটো অকণমান চিমত দি থ'লেই হ'ল। মাংস বনাব সকলোৱে জানে, তথাপিও মই কেনেকৈ বনাইছোঁ তাকে আৰু আপোনালোকক অলপমান দেখাইছোঁ। আৰু আমাৰ ঘৰত মানে বিশেষকৈ মাংসৰ একেবাৰে চিম্পুল ৰেচিপি খোৱা হয়। কোনো ধৰণৰ মানে বেলেগ খোৱা নহয় তেনেকৈ। যেতিয়া বাহঁত আহে, মানে এখেতৰ বায়েকহঁত, তেতিয়া মানে বেলেগ বেলেগ ষ্টাইলত বনায়, তেতিয়া বেলেগ ষ্টাইলতে খোৱা হয়। যিহেতু ভাগিনকেইটাও আহে, মানুহ সৰহ হৈ যায়। মানে ধৰি লওক, আজি মই মঞ্চুৰিয়ান বনালোঁ, সেইটো মইহে খাই ভাল পাম, মানুহজনে বা মায়ে ইমান এটা ভাল নাপায় খাই। সেইকাৰণে অকলেনো কি খাম বনাই, গোটেইখিনি লগ হ'লে এনেকৈ বনোৱা যায়। মই নবনাওঁ বাৰু, তেতিয়া বাহঁতে বনায়, খায়ো ভাল লাগে। সৰহ মানুহ হ'লে তেনেকৈ বনায়ো ভাল লাগে। সেইকাৰণে আমি অকণমান ছোৱালীলৈ কাঢ়ি থৈ পেলাই মানে জলকীয়াকেইটাও